ওপৰত যাওঁ ৱাও ওপৰত গৈ আছোঁ এতিয়া ওপৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ আশা কৰোঁ আপোনালোকে সকলোৰে খবৰ ভাল মই আজি আহিছোঁ মেক্ৰী পাহাৰত আৰু এই মেক্ৰী পাহাৰত চাব পাৰিব মই ওপৰত গৈ আছোঁ এইটো ৰোড তলত দূৰ থাকিল মই আছোঁ মেক্ৰী পাহাৰত মেক্ৰী পাহাৰৰ ওপৰত মই গৈ আছোঁ ওপৰত চাওঁ কি আছে ইয়াততো কোনো মানুহ চানুহ নাই ৰাস্তা নাই ইয়াত মই গৈ আছোঁ ওপৰত আপোনালোকে চাব পাৰিব বহুত ভাল লাগিছে এইটো জেগাত আহি বহুত ভাল লাগিছে এইটো টপত যাই পোৱা নাই আৰু আপোনালোকে চাব পাৰিছে মই অলৰেডি মাজত আহি পাইছোঁ এইটো হ'ল ডাউন ছাইড এইটো তলত ৰোড আছে আমি এতিয়া ওপৰত মানে একদম টপত যাম টপত যাই কিনে আপোনালোকক দেখুৱাম মেক্ৰী পাহাৰত আচলতে কি আছে কোনো জীৱ জন্তু আছেনে নাই ইয়াত শুনা পাইছোঁ হাতী বাঘ ভালুক চবেই আছে কিন্তু আমি দেখা নাই তলত শুনা পাইছোঁ মানুহে আমাক কৈছে ওপৰত হাতী আছে কৈছে চাই কিনে যাবা এতিয়া যাওঁ ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আগত বহুত ভাগৰ লাগিছে আপোনালোকে চাব পাৰিছে তেতিয়া আমি ওপৰত যাওঁ ৱাও ওপৰত গৈ আছোঁ এতিয়া ওপৰত আহি পাইছোঁ ইয়াত টপত আহি পাইছোঁ ইয়াত এইটো হ'ল ছাইড আপোনালোকে চাব পাৰিছে ইয়াত পূৰা ফৰেষ্ট হয় এইটো ছাইড এতিয়া আমি ওপৰত আহি পাইছোঁ চাব পাৰিছে ইয়াত একজেক্টলি মোৰ সন্দেহ লাগি আছে ইয়াত একজেক্টলি জীৱ জন্তু আছে নে নাই মোৰতো এনেকুৱা লাগি আছে ইয়াত কোনো ধৰণৰ জীৱ জন্তু নাই কিন্তু মানুহে কৈছে ইয়াত জীৱ জন্তু আছে কিন্তু ইয়াত গৰু দেখা পাই আছোঁ তো গৰু থাকিলেতো জীৱ জন্তু একজেক্টলি নাই মোৰ বহুত ভাগৰ লাগি গৈছে মানে বহুত 1 কিলোমিটাৰ ওপৰত আহিছোঁ বহুত সময় লাগিছে তো ভাগৰ লাগি গৈছে চাওঁ সেইফালে যাওঁ কেনেকুৱা আছে মানুহ চানুহ নাই আপোনালোকে আহিব আহি চালে গম পাব মেক্ৰীজোৰা পাহাৰটো কিমান ডাঙৰ আহিলেহে আপোনালোকে গম পাব বহুত ভাল লাগিব আৰু আপোনালোকে মই পূৰা টপ প্লেচত আহিছোঁ আপোনালোকে চাব পাৰিছে এই ডাউনটো চাইছে না ইয়াত চাইছে তলত ইমান যোৱাটো ওচৰত যোৱাটো মানে ঠিক নহয় মই দেখাই দি আছোঁ আপোনালোকক আৰু সেই ডাউনৰ পাহাৰ ডাউনত এইটো স্কুল এইটো হয় স্কুল এটা জাতীয় এটা প্ৰাইভেট স্কুল হয় স্কুলটোৰ নামটো কি আছে মই সেইফালে যাই কিনে আপোনালোকক দেখুৱাই দিম এইটো স্কুল হয় পাহাৰৰ ডাউনত স্কুল আছে এনেকুৱা জেগাত আহিলে মনটোও বহুত ভাল লাগে ঘূৰিব লাগে কিন্তু নঘূৰিলেতো মনটো ফ্ৰেছ নালাগে কিন্তু যেতিয়ালৈকে আপুনি ফুৰি থাকিব এনেকুৱা ৰিক্সৰ জেগাত যাব অট'মেটিকলি ভাল লাগিব কাৰণ কি কাৰণে ভাগৰ লাগিব আপোনাৰ আৰু যেতিয়ালৈকে ভাগৰ লাগিব তেতিয়া আপোনাৰ ব্ৰেইনটো কি হ'ব পূৰা ফ্ৰেছ হৈ যাব মোৰতো সেনেকুৱাই লাগে যেতিয়া মোৰ মানে বহুত টেনশ্যন থাকে আৰু এই টেনশ্যন সময়ত যদি মই কিবা এটা কাম কৰোঁ তেতিয়া মোৰ এই টেনশ্যনখিনি মানে নাহে সেইখিনি কামত মই বিজি থাকোঁ কিন্তু এতিয়া মই টপ এটা ৰিক্সৰ জেগাত গৈ আছোঁ ইয়াত জীৱ জন্তু আছে এতিয়া যিটো মোৰ টেনশ্যন বা কিবা সেইবিলাক মোৰ নাই এতিয়া মোৰ এটাই টেনশ্যন হৈ আছে জীৱ জন্তু ক'ত আছে সেইটো মই চাম কিন্তু টেনশ্যন নাই টেনশ্যন মাইণ্ড আপোনালোকৰ ফ্ৰী হ'ব বহুত ভাল লাগিব এতিয়া টাইম হৈছে মৰ্ণিং 8টা বাজিছে 8টা বজাত ইয়াত চাব পাৰিছে বেছি ৰ'দ নাই ইয়াত 8টা বাজিছে অনলি মই ৰাতিপুৱাই আহিছোঁ এইটো চাম মই ভয়ংকৰ জেগাটো চাম কিমান ভয়ংকৰ জেগা আছে ইয়াত মই চাব পাৰিম আৰু যাম আপোনালোকে চাব পাৰিছে এতিয়া মই ডাউনত গৈ আছোঁ এইবিলাক হ'ল ৰিক্সৰ জেগা পূৰা ভয়ংকৰ লাগিছে আৰু চাইছেনে কেনেকুৱা লাগিছে এইবিলাক জেগাত যদি আপোনালোকে আহে অট'মেটিকলি মানে ৰিক্স লাগিব আৰু সেই ৰিক্সটো আপোনালোকৰ নব নালাগে আৰু এইটো ৰিক্স মই ল'ম আপোনালোকে চিলিফ মোৰ ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'টো চালে আপোনালোকে মোৰ বহুত ভাল লাগিব আৰু মোৰ আগ্ৰহ হ'ব যে মই এনেকুৱা টাইপৰ ব্লগ বনাওঁ একজেক্টলি মই সৰু এটা ইউটিউবাৰ হয় আপোনালোকে ভিডিঅ'টো চাব আৰু গ্ৰ'থ কৰিব তেতিয়াহে বহুত ভাল লাগিব তেতিয়া মই গৈ আছোঁ আৰু এইবিলাক জেগাত চাইছে না কিমান ভয়ংকৰ জেগাত ইয়াত কিবা সাপ চাপ থাকা পাৰে ইয়াত কিন্তু ভাগ ভালুক পূৰাই আছে এতিয়া মই চাওঁ কি আছে ইয়াত পূৰা ৰিক্সৰ জেগা না থাংচি হুয়ায়ো কি কিমান
ৱাও ৱাও বিউটিফুল ৱাহ কি কি দেখাইছোঁ বহুত বহুত ভাল লাগিছে ইয়াত আমি এনেকুৱা এটা জেগাত আহিছোঁ আপোনালোকে চাব ভিডিঅ'টো কিবা এটা বস্তু মই দেখা পাইছোঁ সেইটো বস্তু আপোনালোকক মই দেখুৱাম এতিয়া ৱাহ শেষলৈকে ভিডিঅ' চোৱাৰ কাৰণে সকলোকে থেংক ইউ আৰু আপোনালোকে সুস্থ থাকিব ভাল থাকিব আৰু মোৰ কাৰণে দোৱা কৰিব